हेलो एवरीवन मोर अन्य এটা ভিডিও লৈ পেলাই আপোনালোকৰ ওচৰলৈ আজি আহিছো। যোৱাকালি আমি গৈছিলো ঢেকিয়াখোৱা বৰনামঘৰলৈ বুলি। ভাদ মাহ সোমালে আমাৰ মনলৈ অহা প্ৰথম নামঘৰ ভাগৰ নামেই হৈছে ঢেকিয়াখোৱা বৰনামঘৰ। কিয়নো আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় ঢেকিয়াখোৱা বৰনামঘৰলৈ 20-30 মিনিট মানৰ বাট হ'ব। সেইটো কাৰণে আমাৰ প্ৰথমতে মনলৈ আহে ঢেকিয়াখোৱা বৰনামঘৰৰ কথাহে। ঘৰৰ পৰা আমাৰ ওলাওঁতে বহুত পলম হৈ গ'ল। আমি প্ৰায় 9টামান বজাত ঘৰৰ পৰা ওলাইছোঁ। তাত পাওঁতে আমাৰ 9:30 বাজি গ'ল। ভাবিছোঁ বাটতে যাওঁতে যে আধা মানুহ হয়তো ঘূৰিয়ে আহিলে, কিন্তু গৈ পেলাই আমি দেখিছোঁ বহুত মানুহ, যথেষ্টখিনি মানুহ আছে। মানুহ আহিছে গৈছে, তথাপিও নামঘৰত বহুত মানুহ দেখা পাইছে নিশ্চয়। য'তে ত'তে মানুহ কেৱল। প্ৰতি বছৰে আমি ঢেকিয়াখোৱা বৰনামঘৰলৈ আহোঁ, তথাপিও এইবাৰ কিন্তু আগতকৈ বেলেগ। কিয়নো ইয়াত বহুত মানুহ, আগতে ইমান মানুহ কেতিয়াও দেখা নাপাওঁ। ৰাতিও আহোঁ আমি 9টা বজালৈতো আমাৰ বহুত মানুহ তাত কমিয়ে যায়, কিন্তু এইবাৰ যথেষ্ট মানুহ। ঢেকিয়াখোৱা বৰনামঘৰলৈ গ'লে এটা কথা ইয়াত দেখিবলৈ পোৱা যায়। ইয়াত যিখিনি কমিটিৰ মানুহ আছে তেওঁলোকে তেওঁলোকৰ কৰ্তব্যখিনি বহুত সুন্দৰকৈ পালন কৰিছে। আপোনালোকে ইয়াত গ'লে দেখা পাব যে ইয়াত চাকি জ্বলোৱা ঠাইডোখৰে নহওক কিয়, প্ৰসাদ বিতৰণ কৰা ঠাইডোখৰে নহওক কিয়, তেওঁলোকৰ কামখিনি সদায় বেলেগ, সদায় পৃথক। তেওঁলোকে বহুত সুন্দৰ কাম কৰি আহিছে। আমি য'ত চাকি জ্বলাইছিলোঁ দেখিছেনে, সেই চাকি জ্বলোৱা ঠাইতে এগৰাকী বাইদেউৰ সেইটো সময়তে এটা মোবাইল ফোন আৰু এটা বেগ হেৰায়। সেইকাৰণে সাৱধান হ'ব লাগে। আপোনালোক যদি যায় তেতিয়াহ'লে আপোনালোকৰ বেগ মোবাইল আপোনালোকে ভাল জেগাত থৈ যায়, কিয়নো তাত বহুত বস্তু তেনেকৈ মানুহৰ হেৰাইছে বুলি গম পোৱা গৈছে। নামঘৰৰ পৰিৱেশটো দেখিছেনে, ইমান সুন্দৰ লাগিছে। গোটেই চাৰিওফালে চাকি। তাতে ঢেকিয়াখোৱা নামঘৰত আপোনালোকে যদি ৰাতি যায় এই দৃশ্য সঁচাই বেলেগ। কিয়নো দিনত এইখিনি দেখিবলৈ ইমান ভাল নালাগে, ৰাতি কিন্তু বহুত ধুনীয়া লাগে দেখিবলৈ। কিয়নো দিনত পোহৰতকৈ ৰাতি পোহৰত যিটো চাকি জ্বলোৱা হয়, চাকিৰ যিটো পোহৰ, গোটেই নামঘৰটো চাকিৰ পোহৰে আৱৰি থাকে। সঁচাই বহুত সুন্দৰ লাগে এই পৰিৱেশ। আমি গোটেইখিনিয়ে চাকি বন্তি জ্বলাই মেলি আজৰি হৈছোঁ। চাকি বন্তি জ্বলাই হোৱাৰ পিছত আমি সকলোখিনি চাহ খাবলৈ বুলি গ'লোঁ, আৰু তাতে গম পালোঁ যে প্ৰসাদ দিয়ে সিদিনাখন দেৰি হৈ যাব, কিয়নো বহুত মানুহ আছে সিদিনাখন, অলপ সময় লাগিব। সেইটো কাৰণে আমি বৰ এটা বেছি সময় ৰখি নাথাকিলোঁ আৰু ঘৰলৈ উভতি আহিবলৈ বুলি ল'লোঁ। এই চাকি গছ দেখিছেনে, যি গছ চাকি অহৰহ দিন জ্বলি থাকে ঢেকিয়াখোৱা বৰনামঘৰত। সঁচাই পৰিৱেশ বহুত ধুনীয়া, চাৰিওফালে কেৱল চাকিয়ে চাকি। শেষত বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।